জলা সুফলা শস্য শ্যামলাৰে ভৰা সেউজীয়া অসম, য'ত জন্মগ্ৰহণ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া সমাজলৈ দি থৈ গৈছে অমূল্য সম্পদৰাজি, যেনে বৰগীত, ঝুমুৰ নৃত্য, চালি নৃত্য, সত্ৰীয়া নৃত্য আদি অমূল্য সংস্কৃতি। শংকৰদেৱৰ যি ধৰ্ম আৰু সংস্কৃতি সেয়া বিশ্বজনীন। সেইবাবেই নামঘৰ সত্ৰ কেন্দ্ৰিক সৎসৰণ হৰিনাম ধ্বনিৰে বাৰে ৰহণীয়া অসমীয়া সমাজখনক ধৰ্মীয় এনাজৰীৰে সম্প্ৰীতি বান্ধি ৰাখিছে। সমদলে কৈলি পয়ানা শুন ৰে সুৰ বৈৰী প্ৰমাণা নিশা চৰণা খনিদানা। কৰে গুৰুতৰ গিৰি ধৰি ধৰি সমৰ কথাবে। হাত ঘাট বহু বাট বিয়াপি চৌগৰে বেৰ হৰি। এই বৰ অসমতেই বিভিন্ন জাতি জনজাতিয়ে বাস কৰি আহিছে, যেনে বড়ো ভাইসকল আৰু মিচিং ভাইসকল। এই জনজাতিসকলৰ জনজীৱনৰ মূল বৈশিষ্ট্য হ'ল বাথৌ পূজা। বাথৌ পূজাৰ লগত সংগতি ৰাখি বাগুৰুম্বা এবিধ কৌশিক উল্লেখ কৰি বড়োসকলে নাচে আৰু গায়। ঠিক সেইদৰেই মিচিংসকলেও আলি আই লৃগাঙত কনেংসকলে মৰম দিয়ে আৰু নাচে।
মনৰ মাজুৰি খহিব প্ৰেমৰ দুইখনি শুকাই মনৰ মাজুৰি খহিব বুকুৰ পথাৰখনি উদং কৰি ঘূৰি যাচি গ'ল বুকুৰ পথাৰখনি উদং কৰি ঘূৰি যাচি এই বৰ অসমতে বহু বীৰ বীৰংগনাই জন্মগ্ৰহণ কৰিছিল। তেওঁলোকৰ ভিতৰতে কনকলতা বৰুৱা, মুকুন্দ কাকতি, কুশল কোঁৱৰ, মহম্মদ শ্বৰীফ, চাইফুদ্দিন আৰু পিয়লি কনকলতাই ব্ৰিটিছৰ গুলীত আঘাতপ্ৰাপ্ত হৈ মাটিত ক্ৰমে পৰিছিল। ঠিক সেই সময়ত মুকুন্দ কাকতিয়ে কনকলতাৰ হাতৰ পৰা পতাকা দাঙি ধৰি কৈছিল, বন্দে এই শৈশৱক স্মৰণ কৰি ডক্টৰ ভূপেন হাজৰিকাৰে দেখাই গৈছে, শ্বহীদ প্ৰণাম শহীদ প্ৰণাম শহীদ প্ৰণাম লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা তুমি এটো বুকু কাটি দিলা ভাৰতীৰ নুমলী গীত বচাবলে তুমি এটো মৃত্যু কৰিলা শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শতিকাৰ অষ্টম দশকৰ নতুন পুৰুষ আগমন জাতিৰ স্বকীয়তা ৰাখিবলে অহিংসাৰে কৰা ৰণ তুমি এটো দানৱীয় শক্তিক কিছু যুক্তিৰ মৰ্ম ঠিকানা ভাৰতীৰ নুমলী গীত বচাবলে তুমি এটো মৃত্যু কৰিলা শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম উত্তৰে অৰুণাচল প্ৰদেশ দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা পূব দিশত আৰু অৰুণাচল প্ৰদেশ ঠিক পশ্চিম দিশত মেঘালয় অৱস্থিত ভাৰতবৰ্ষৰ উত্তৰ পূব দিশত অৱস্থিত ৰাজ্যসমূহৰ ভিতৰত অসমৰো এক অন্যতম অসমৰ চুকে কোণে থকা জাতি ধৰ্ম উপজাতি সংমিশ্ৰণত ৰাম ৰহিমৰ এনাজৰীডাল বান্ধি ৰাখিছে গীতিকাৰ মহেন্দ্ৰ হাজৰিকাদেৱে কৈ গৈছে গীতৰ জৰিয়ত ৰাম ৰহিমৰ ভাতৃত্ববোধ জৰিয়তে সৃষ্টিৰ পথাৰত কৃষ্টিৰ কঠীয়া সিঁচি যাওঁ আহক
এখন বিহুৱান ললে আৰু দুয়োৰে বাহিতি দুয়ো একেলগে একে কিশোৰতে বজালে কি ৰাম একে কিশোৰতে বজালে ৰাম আৰু ৰহিমে ৰাম আৰু ৰহিমে উপজাতি হবে মিলি হলো আমি অসমীয়া জাতীয় গোবিন্দাইরা বিপদে বিপদে বিহুকে খাবতি সেনে জড়ি বান্ধো মাতীয় গোবিন্দাইরা উলতি পালতি ও মইনা জান নেচাবি চোন তেনেকৈ বিহুৰে তলিতে ও মইনা জান ইমান মৰম লগাকৈ দেহানো কিবা কৰি যায় তোৰে কথা ভাবি ও মইনা জান ৰাতি নাহে টোপনি তোকেহে পাবলৈ ও মইনা জান মনে কৰে আমনি কাষতে লৈ থাকিম যেন চাই শিলক বিহু লঙে কেলৈ বাৰু সুধিছ কেলৈ বাৰু সুধিছ কাংকান কায়ো ৰিবিগা চেং পালোনে না এই বিহু আৰু মইনি তাম কাংকান অসমীয়াৰ বুকুৰ ধন কায়ো ঝুমুৰৰো তুলনা না প্রথম বন্দন করি সরস্বতী মাগ ধরি আখরা বন্দন বীজ নারী মদন ঝুমুর লাগল হারি আখরা বন্দন বীজ নারী মদন ঝুমুর লাগল হারি জাগি যাও জাগি যাও জাগি যাও জিগি জাগি যাও জাগি যাও জাগি যাও বিশ্ববিখ্যাত ডক্টৰ ভূপেন হাজৰিকাদেৱে গীতৰ জৰিয়তে কৈছিল আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব অজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব
উপজাতি ৰহনীয়া কৃষ্টি আঁকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ'ব নিঃশেষ আৰু মনবোৰ ভাগি ছিগি যাব আজিৰ অসমীয়াই নিজক নবচালে অসমতে মগনীয়া হ'ব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লোভিলে নহ'ব হে মোৰ চিৰস্নেহী মাত মালি তোমাক কত কিবাৰ প্ৰণাম কৰোঁ সেই প্ৰণামৰ আশীৰ্বাদ শিৰত লৈ মই মাতৃক জন্মগ্ৰহণ কৰিছোঁ সেয়েহে এই দুয়ো চকু মাতৃৰ অসমীয়া জগাই তুলিছে মই তিৱা ভাই লগতে আমাৰ মিচিং ভাইসকলো আহিব আৰু অসমৰ নাচনী লগত নেপালী ভাইসকল আহিব আৰু আমাৰ দেউৰী ককাইসকল আহিব লগতে কাৰ্বি আৰু বড়োসকল তেওঁলোকে আমাৰ লগত নৃত্য আৰম্ভ কৰিবলৈ আহিব আমি মিচিং বড়ো সকলো জাতিৰ ওপৰত এনাজৰীডাল বান্ধি একে সম্প্ৰীতিৰ বান্ধনেৰে আজি আগবাঢ়ি যাওঁ আহক বিপনাম কামাবন সরকার কম বিমাবন বিপনাম কামাবন খনি দেওবার কি মাপ অফিস ভিতর কামাবন রেগা
gade Mınamı demkin mapı Yamamın bırkin mapı Amon gamodum Ali gamodum Mamobu Lina sari gagela Dapanan paisa gela Ofis gigodum Amanda godum Oh yeah Mohpin mai secha mokan man enam lai sika hoi ơi hạt ma câu ye ku mơ mau sa Mahpin mai secha mokan man enam lai sika pi ơi pi hạt ma câu ye ku mơ mau sa câu ye ku mơ mau sa câu ye ku mơ mau sa Ilajun aiga abamai ilarohonoina
घर बाड़ी छोड़े आली बागाने काम करते ले सोना रूपा पाते साहब गेलो विदेशे चली मोरे धनी जाबो हमरा कहाँ